आसाम परत कोकराझार जिला बगाड़ीबाड़ी थाना लातार रे भोना मथुआरी डूबते धसावाकाना और उना मथुरी नेल अचुर किदाय आसाम परत शिरा मंत्री डॉक्टर हिमंत विश्व शर्मा और सावड़े ताहेवाकान थे बीटीआर चीफ प्रमोद बड़ो और जहां 17 गोटांग घर डूबते को लाटपाटावाकाना उनको हर को अड़ी आस जंग लेकाना कथाय लैया कुआ शिरा मंत्री हिमंत विश्व शर्मा পুঠিমাৰী নদীৰ তাণ্ডৱৰ বাবে সমগ্ৰ এই অঞ্চলটোৱে এইবাৰ জলনিমগ্ন হ'বলগীয়া হৈছিল। মই নিজেও মথাউৰিটো চালোঁ, ইয়াৰ অৱস্থাটো খুবেই বেয়া। গতিকে এই পুঠিমাৰী নদীৰ 12 কিলোমিটাৰ মথাউৰি বিজ্ঞানসন্মতভাৱে আমি নতুনকৈ বনাব লাগিব। তাৰ কাৰণে মই বিভাগীয় মন্ত্ৰীৰ লগত আলোচনা কৰি ভাল স্কিম এটা মঞ্জুৰি কৰি দিম যাতে এই মানুহখিনিক আমি ভৱিষ্যতৰ দিনত বচাব পাৰোঁ। আপুনি অত্যাধিক পৰ্যায়ত মথাউৰি বনাব বুলি কৈছে। হয়, মই তেওঁলোকৰ লগত এইটোৱে বুজাইছোঁ যে আমাৰ সাধাৰণতে হয় কি য'ত মথাউৰি ভাঙে তাৰ ওপৰতে আমি মাটি দি বনাই দিওঁ, সেইকাৰণে পিছৰবাৰ মথাউৰিটো আকৌ ভাঙি যায়। ৰিং বান্ধ কৰিব লাগিব, শিলৰ স্পাৰ দিব লাগিব। সেইকাৰণে অলপমান নৰ্মেল মথাউৰিতকৈ অলপ উন্নত মথাউৰি বনালেহে ইয়াত বাচিব, কাৰণ নদীৰ লগতে মানুহখিনি আছে। সেইকাৰণে আমি IIT গুৱাহাটীৰ লগত কথা পাতি মেথামেটিকেল মডেল এটা বনাই সুন্দৰ কৰি মথাউৰিটো বনাবৰ বাবে চেষ্টা কৰিম। কংক্ৰিট নহয়, মথাউৰিটোত কংক্ৰিট নাথাকে, শিলৰ স্পাৰ হয়।